हेलो फ्रेंड्स स्वागतम জানাইছো আপোনালোক সকলোকে এছামিজ গান প্ৰ ইউটিউব চেনেললৈ। তো ফ্ৰেন্ডছ আজি আমি জানিম যে আপোনালোকে খুব কম সময়ৰ ভিতৰতে প্ৰফাইল পিকচাৰ কেনেকৈ ক্ৰিয়েট কৰিব। বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ফ্ৰেন্ডছ প্ৰথমতে আপুনি গুগলত যাব আৰু গুগলত টাইপ কৰিব PFP মেকাৰ। এইবোৰ টাইপ কৰি আপুনি সাৰ্চ কৰি দিব। সাৰ্চ কৰি যেটো ফাৰ্স্ট লিংক আহিব হেতুত ক্লিক কৰিব। তাৰপিছত পেজটো ওপেন হোৱাৰ পিছত আপুনি ইয়াত দেখিবলৈ পাব যে আপলোড ইয়ৰ ফটো, ইয়াৰ প্লাছ আইকনত ক্লিক কৰি দিব আৰু আপুনি যেটো প্ৰফাইল পিকচাৰ ক্ৰিয়েট কৰিব বিচাৰে সেই ফটোটো ইয়াত সিলেক্ট কৰি ল'ব। মই ইয়াত সিলেক্ট কৰি লৈছো। তো ফ্ৰেন্ডছ লোডিং হৈ আছে। লোডিং হোৱাৰ পিছত আপুনি ইয়াত দেখিবলৈ পাব যে ইয়াত বহুকেইটা প্ৰফাইল পিকচাৰ ক্ৰিয়েট হৈ গৈছে। আপুনি ইয়াৰে যেটো ভাল লাগে হেতুত ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব। তো ফ্ৰেন্ডছ আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।